লাগে তো মিঠা লাগে খা খা হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ ভালনে আশা কৰোঁ সকলোৱে ভালে আছে মোৰ আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি ক্লাছত নগলো মানে অহাকালিৰ পৰা যেহেতু আমাৰ ৰজা সেইকাৰণে ভাবিলোঁ আজি ঘৰতে থাকি ঘৰ চৰবোৰ অলপ চাফা চফা কৰি ৰজাৰ কাৰণে ৰেডি হওঁ আৰু পুৱা উঠি চাহ পানী খায়ে ঢেৰ কামত লাগি গ'লো এটা বাজি গ'ল আৰু এতিয়ালৈকে কৰি শেষ দিবই পৰা নাই পুৱাৰ পৰা খোৱা লোৱা বাদ দি খালি কামেই কৰিলোঁ আৰু ইমান বিজি আছিলোঁ মানে ভিডিঅ' বেছি কৰা নহ'ল আৰু এতিয়া প্ৰায় শেষেই হ'ব হাৰা হুৰাখিনি হৈ গৈছে এতিয়া খালি মোচা কামখিনি বাকী আছে মোচা কামখিনি হ'লে হৈ গ'ল আৰু সেইখিনি টাইমতে মোৰ এটা পাৰ্চেল আহি পাল আৰু ইমান কামৰ মাজেৰে মই পাৰ্চেলটা খুলি চালোৱে মানে পাৰ্চেল এটা যদি আহি পায় খুলি নাচালৈকে মই শান্তি নাপাওঁ ধৈৰ্যই নাথাকে মোৰ ৰখাৰ কাৰণে সেইকাৰণে ইমান কামৰ মাজেৰে মই খুলি চালোৱে আৰু পাৰ্চেলটা হ'ল মই এটা ভিডিঅ' বনাই ষ্টেণ্ড অৰ্ডাৰ দিছিলোঁ যেহেতু মই আজিকালি ভিডিঅ' বনাওঁকে সেইকাৰণে বহুত দৰকাৰ হৈ আছিল অৰ্ডাৰ কৰিছিলোঁ আৰু আজি আহি পাল ধুনীয়া আহিছে কিন্তু দেই দামটোও বেছি নহয় 400 টকা তো মোৰ কাম চামখিনি প্ৰায় শেষে হ'ল আৰু এইখিনি মুচি পেলালে হৈ গ'ল আৰু তাৰপিছত ভাবিয়ে অমিতা ভৰ্তা কৰিছিল আৰু আমি তিনিজনীয়ে লগ লাগি অমিতা ভৰ্তা খালোঁ মই চাচা ছোৱালীটা আৰু ভাবি মিঠা লাগে তো মিঠা লাগিলে ভাল লাগে বানাব উঠাং অলপ অলপ উঠাং ভিডিঅ' উঠাং অলপ কিয়া লাজুক কি ছোৱালী নেকি বাবুটুলি খাবি খাবি অমিতা ভর্তা আহ অমিতা খাওয়ার পিছতে অলপ আৰু বগৰী টেঙা খালোঁ মানে মায়ে ৰান্ধি থৈ দিছিল আৰু আমি খালোঁ টেঙাখিনি খোৱা হ'লে গা চা ধুই আপোনাহঁতক লগ পাই আছোঁ তো গা চা ধুই আহিলোঁ আৰু দুপৰৰ কাৰণে ভাবি বনাইছে ইফালে পাপৰ আছে কেঁচা জলকীয়া লৈছোঁ দালি সৰু আলু ভাজি আৰু তিহু আছে লগতে বৰা আছে আৰু এটা কণী গোটেই দিনটা ব্যস্তৰ মাজেৰে সৰু মিনি ভিডিঅ' এটা দিলোঁ কেনে পালে কমেণ্টত জনাব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব ফেচবুকত চোৱাখিনি ফ'ল' কৰি দিব ইউটিউবত চোৱাখিনি ছাবস্ক্ৰাইব কৰি দিব লগ পাম আৰু এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে সকলোৱে ভালে থাকক